আজি আমি সকলোৱে উন্নয়নমূলক পৰিৱেশৰ লগত এটা কথা আজি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে যোৱা ৩টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলিকাণ্ড হোৱা নাই আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই। আমি গঢ়িবৰে নতুন এখন সুন্দৰ বৰভূমি, শান্তি আৰু সমিল মিলেৰে আনিমেই প্ৰগতি, সকলোৰে লগত বিকাশৰ পথত মূল মন্ত্ৰ কৰি লৈ মুছাৰাই গানৰে তালে তালে নতুনৰ বতৰা লৈ শুনিছো চিফুঙৰ ঋণী সুৰ প্ৰাণ জুৰুৱা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যোৱাবাৰ 500 কোটি টকাৰ গুডউইল মিছন দিছিলে ৰাস্তা আৰু দলং নিৰ্মাণ কৰাৰ কাৰণে। পুনৰ আমাক এইবাৰ 500 কোটি দিছে আমাক ৰাস্তা আৰু দলং নিৰ্মাণ কৰাৰ কাৰণে। কৰ্মেৰে জগত জিনিম বিটিয়াৰ আজি উদ্ভাসিত মুক্ত আকাশৰ তলত, সকলোৰে লগত বিকাশৰ পথত মূল মন্ত্ৰ কৰি লৈ মুছাৰাই গান